সকলোকে নমস্কাৰ জনাইছো মোৰ এটা নতুন মিনি ব্লগলে আৰু আজি আহি আছো মই এতিয়া ক্লাছলে আসলতে ভিডিওটো কৰা কিন্তু দিন হল দেই আৰু এতিয়া মই ক্লাছলে গৈ আছো আৰু আপোনালোকে দেখিবই আৰু আগতেও এই স্কুলখন আপোনালোকে বাৰু দেখিছে আৰোহণ সত্ৰীয়া সংগীত চৰ্চা কেন্দ্ৰ আৰু ইয়াতে ক্লাছ আৰম্ভ হোৱাৰ পাছত মই ঘৰলে গলো আৰু কি কৰিলো আপোনালোকে বাৰু চাই থাকিব এয়া কি কৰিলো মানে কি লগৰ এজনীয়ে আহি পালে তাৰ পিছত আৰু তাই ভনিকো আহিলে ভনিকক মই এনেকৈ জুকাই আছো তাই একদম কেমেৰাটোত মানে নাচায়ে তাৰ পিছত এনেকৈ আমি আড্ডা সাড্ডা মাৰিলো তাৰ পিছত নেক্সট ডে এতিয়া হৈছে ৰাতি গতিকে ভিডিওটো দেখি গম পাইছে যে ৰাতিৰ ভিডিও আৰু মই একদম ৰাতিয়ে গুচি আহিলো বিহু প্ৰেক্টিছ কৰিবলৈ আৰু ইয়াত আহিলে আসলতে মই ক'ত থাকো আপোনালোকে হয়তো ধৰিব পাৰিছে মই চিন্ময় ঘৰত এতিয়া থাকিমগে ইয়াত বিহু প্ৰেক্টিছ কৰিয়ে মই তাই ঘৰলৈ গুচি যাওঁ আসলতে মোৰ যথেষ্টখিনি দূৰ হয় সেইবাবে মই তাই ঘৰলৈকে গুচি আহোঁ আৰু অসম সাংস্কৃতিক মহাসংগ্ৰাম যিহেতু হয় এতিয়া সমষ্টিত হ'ব আৰু চিন্ময়হঁতেও প্ৰেক্টিছ বেলেগ ভাগে হৈ আছে আৰু মোৰো প্ৰেক্টিছ বেলেগকৈ হৈ আছে আৰু ৰাতিপুৱাই চাহটা খাই এয়া নষ্টালজিক হৈ পৰিলোঁ ৰেডিঅ'টো দেখি দেউতাই সদায় ৰাতিপুৱাই এনেকৈ ৰেডিঅ'টো লগাই থৈ দিয়ে চিন্ময় মানে আগতেও লগাই বুলি কৈছে কিন্তু মই আগতে টোপনিত থাকোঁ চাগে গম নাপালোঁ কিন্তু আজি যিহেতু গম পালোঁ খুব বেছি ভাল লাগিল আৰু ৰাতিপুৱাই তাই গৈছে কাপোৰ ধুবলৈ আৰু মই তাইৰ পিছে পিছে বাল্টিং লৈ গৈ আছোঁ আৰু এয়া অলপ ৰিলছ বনাওঁ বুলি ওলালোঁ আৰু বাকীখিনি মিনি ব্লগ আহি আছে আজিলৈ বাই